এইখিনিতে থাকিব যে আৰু কিবা ভোক লাগছে কিবা খাম বুলি ক'লে বিচাৰি পানী এটা দিয়ক ঠিক আছে কামাখ্যা মন্দিৰৰ ওপৰত হয় বাকী মানুহবোৰৰ কাৰবাৰ চাওক এইফালে সেইটো মালৰ বটল এইফালে তিয়হ খাব আহিছোঁ ককাৰ দোকানত আহিব গাইছ যদি পাৰ্কৰ ওপৰত আহে একদম ওপৰত তেতিয়া এই ভুৱনেশ্বৰী মন্দিৰত আহিলে ओके गाइस बर्तमान मैं घर पर ओলাই আহি গলো আৰু আজি এটা বৰ্তমানলৈ মই ইন্ট্रो শুট কৰা নাই সো লাষ্ট ভিডিওটো যত ইন্ট্ৰোটো শুট কৰিছিলো হেতু জায়গাটো যাম মানে হেতু জায়গাটো মোৰ বঢ়িয়া লাগিছে শান্তি আৰু মানুহ চানো নাহে কোনো সো ফটাকছে ইন্ট্ৰোটো শুট কৰি তাৰ পৰা ওলাই যাম আৰু এতিয়া সো আগতে ইন্ট্ৰো শুট কৰা জায়গালৈ যাই লও লেটস গো গাইস So good afternoon guys, good afternoon, welcome back to my another video. Morris Devar আপোনালোকে চাই আছে ব্লগাৰ আজ YouTube channel. So guys এইটো লোকেশনটো চাব পাৰে লাষ্ট ব্লগত মই ইয়াৰ পৰাই মানে ভিডিও ষ্টাৰ্ট কৰিছিলো সো লোকেশনটো মোৰ ভাল লাগিছিল কাৰণে আজি ঘৰৰ পৰা ওলাই ইয়াতে আহিছো আকৌ শুট কৰিব কাৰণে দেন ইয়াৰ পৰা ইফালে ওলাই যাম সো ইয়াতে ৰখিলো আৰু ইন্ট্ৰোটো শুট কৰিলো সো লাষ্ট ব্লগটোত আপোনালোকে বহুত বেছি সাপোৰ্ট কৰিছে বাকি হেটাৰ্ছৰ কথানো কি কম সো জানো সিহঁতে কোনে কোনে এনেকা বেয়া বেয়া কমেন্ট মাৰে মই ভালকৈ চিনি পাওঁ যোনকেইটাই মোক মানে ইনষ্টাগ্ৰামত দম দিয়ে তাৰপিছত একাউণ্ট ব্লক কৰি দিয়ে সিহঁতৰ যাতে মই দেখা নাপাওঁ আৰু সো ফেক একাউণ্ট খুলি কেনে মেছেজো দিয়ে কমেণ্টতো দম দেখায় কিন্তু ৰিয়েল একাউণ্টে মেছেজ দিব লাগে দিলে সেইগিলা ফেক একাউণ্টে নহয় প্ৰাইভেট একাউণ্টে নহয় ৰিয়েলি দিবি ভাইহাত তো তেতিয়া ভাল লাগিব না মানে বাক চাবাও ইচ্ছা কৰা ঘূৰি দিলে পেনত হাগিও দিয়া তাতে এনেকুৱা টাইপৰ মানুহ তাতে সেইখিনি গাইছ আপোনালোকৰ কাৰণে নহয় যোনে যোনে বেয়া কমেণ্ট মাৰে লাষ্টত মোক ইনষ্টাগ্ৰামত গৈ কিনে দম দিয়ে যে তোক এই কৰি দিম সেই কৰি দিম লাষ্টত দম দি কেনে মই ৰিপ্লাইটো নাচাই মোৰ এটা দুটা ৰিপ্লাই চাই কেনে লগ ব্লক সিহঁতে মেছেজ দি কেনে ব্লক এতিয়া ওলাই যাওঁ মাষ্ট একদম এটা ভ্লগ শ্বুট কৰোঁ দেন আপলোড গাইছ এইটো ভ্লগাৰ ৰাজ ভালকৈ চাই ল ঠিক আছে ক'ৰ পৰা আহিলি মধুৰাম পাৰি হা ক'ৰ পৰা পাৰিছা এই কোৱাটাৰৰ পৰা চাওক পূৰা একদম লোকেল মধুৰাম পাৰি লৈছে দুইটাই ওখ না গছ উঠিব পাৰিছা পূৰা উঠি যা ক'ত থাকা বুজি গ'লে নি দে যা পূৰা কৈ দি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কিবা কৈ দি ভিডিঅ' চাবা কৈ দি এই বা লাজ কৰা নেকি যা ভিডিঅ' চাবি ব্লগাৰ ৰাজ মনত থাকিব না নামটো পূৰা একদম হাত ফুল কৰি লৈছে গাইছ মানে ইয়াৰে এই কোৱাটাৰবোৰত কিছুমানত মানুহ নাথাকে না চ' মানুহ নাথাকা চাগে কোৱাটাৰত যাই কিনে মধুৰাম পাৰি লৈছে গছ ওখ বোলে গছত উঠি গৈছে ইমান টিকলা ল'ৰা গছত উঠি গৈছে বোলে চাই লওঁ এতিয়া ওলাওঁ ডাইৰেক্ট যাওঁ তেলটো ভৰাওঁ দেন এটা ব্লগ শ্বুট কৰোঁ জেগাটো নাহে বাৰু গুৱাহাটীৰ মেইন চিটিটো নোসোমাওঁ চ' চাই লওঁ কি কৰোঁ লেটছ গ' গাইছ ओके गाइस ভিডিওটোৰ মাজতে মই এনেকুৱা এটা এপ্লিকেশ্যনৰ কথা ক'ম আপোনালোকক যোনটো এপ্লিকেশ্যনৰ পৰা আপোনালোকে ঘৰতে বহি কেনে বহুত টকা ইনকাম কৰিব পাৰিব যেনেকৈ মই কৰি আছোঁ আৰু আপোনালোকে মোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত ইয়াৰ লিংকটো পাই যাব আপোনালোকে যাই ৰেজিষ্টাৰ কৰাৰ লগে লগে 41 ৰুপিজ এটা বোনাছ পাব আৰু এই গেমটোনো কেনেকৈ খেলে মই এবাৰ আপোনালোকক দেখুৱাই দিছোঁ এতিয়া মই গেমখন অ'পেন কৰি ল'লোঁ আৰু গেমখনৰ মাজতে বহুত ধৰণৰ গেম আছে বাট তাৰে মাজতে মই এতিয়া ফুড ক্লাছিকখন অ'পেন কৰি ল'লোঁ আৰু এনেকৈ অ'পেন হৈ যাব আৰু অ'পেন হোৱাৰ লগে লগে আপোনালোকে অলপ টাইম ৱেইট কৰিব আৰু ৱেইট কৰাৰ লগে লগে এইফালে এতিয়া মই লগাম আৰু এইফালে মই স্পিন কৰি দিলোঁ আৰু এতিয়া চাওঁ এবাৰ মই জয় হ'ব পাৰোঁ নে নাই মই এবাৰ হাৰি গ'লোঁ চ' আৰু এবাৰ চাওঁ মই হাৰো নে জিকো আকৌ এবাৰ মই স্পিন কৰি দিছোঁ এইবাৰো মই হাৰি গ'লোঁ চ' আকৌ এবাৰ চাওঁ স্পিন কৰি দিওঁ এণ্ড এইবাৰো মই হাৰি গ'লোঁ আৰু এইবাৰ চাওঁ কি হয় আকৌ এবাৰ লগাই দিলোঁ এবাৰ চাওক আৰু এইবাৰ মই জিকি গ'লোঁ গাইছ এইবাৰ মই জয় হৈ গ'লোঁ আৰু এনেকুৱা হৈ গ'লোঁ বিগ উইন আৰু আপোনালোকেও যদি এনেকৈ টকা ইনকাম কৰিব বিচাৰে মোৰ ডেছক্ৰিপশ্যনত আৰু কমেণ্ট প্ৰিণ্টত লিংক আছে যাই কিনে ডাউনলোড কৰক আৰু ৰেজিষ্টাৰ কৰক আৰু এনেকৈ আপোনালোকেও টকা ইনকাম কৰক ओके गाइस এইফালে পেট্ৰল পাম্প আহি পাই গ'লোঁ আৰু ইয়াতে 100 টকা এটা ভৰাই লওক কাৰণ চিটিতে থাকিম যিহেতু মানে 100 টকাৰ টেনশ্যন নাই আৰু অভাৰে হৈ যাব চলো ओके गाइस তেল ভৰাই দিলোঁ আৰু এতিয়া গৈ থাকোঁ মেডামজিক পিক কৰিবৰ কাৰণে আহি পাইছে চাগে চলো গাইস যাই থাকোঁ এতিয়া গাইছ এইফালে ভৰলৈ আহি পাই গৈছে আৰু ইমান টাইম ৰখছোঁ পিছদিনা আমি আহিয়ে নাপায় আৰু এতিয়া ফাইনেলি আহি পাইছে বাপৰে কিমান টাইম কিমান লেট বা মুঠছে কম বোলে
যেতিয়া ওলাওঁ মেডামজিও আহি পাই গ'ল এইখিনিতে থাকিব কি কৈছে মানে এইখিনিত মানে ঝাৰণাটো ইয়াতে এটা ঝাৰণা আছে কামাখ্যা মন্দিৰ উঠি থাকিলে দেখা পাব মানে এনে নৰ্মেল আৰু ওপৰৰ পৰা অলপ অলপ পানী পৰি থাকে তো সেইখিনিৰ আগত ৰখোঁতে মানে এটা আংকল লগ পালোঁ মানে পইচা খুজিছিল খুচুৰা পইচা আছে যদি বাট মোৰ লগততো নাই মোৰ লগত অনলাইন আছে কিন্তু খ্ৰীষ্টান মোৰ লগতো বোলে নাই খ্ৰীষ্টান আছিল বোলে ঘৰত থৈ আহিছে পাহৰি গৈছে তো মই কৈছে আৰু কিবা ভোক লাগছে কিবা খাম বুলি ক'লে তো মই কৈছোঁ নহ'লে ৰখক আৰু কি উপায় নাই আৰু মানে যদি কেছ নাই মানে অনলাইন কিবা এটা মাৰি কিনে আনি দিওঁ আৰু ঠাণ্ডা খাম বুলি কৈছে হয় ন ঠাণ্ডা খাম বুলি কৈছে চাওক কি পাওঁ ঠাণ্ডা পানী বা এনেকুৱা বিস্কুট টিস্কুট পালে আনি দিওঁ আৰু চলো কোল্ড ড্ৰিংক হ'ব নেকি কৰোঁ ঠাণ্ডা পানী এটা কাম কৰক হাফ লিটাৰ পানী এটা দিয়ক হ'ব এটাই মানুহ আছে ৰ'ব এটা ঠোঙা দিয়ক না এইটো সৰু ঠোঙা নাই এইটো দিয়কচোন অ'কে গাইছ এইফালে এনেই মানে কেক বিস্কুট আৰু পানী লৈ লৈছোঁ মানে পেট ভৰা বস্তু তাতে এনেকুৱা একো নাই সেইগিলাই আছে কেক এটা লৈ লৈছোঁ বিস্কুট এটা আৰু পানী বটল এটা লৈ লৈছোঁ ঠাণ্ডা নাই সুধিছিলোঁ বা ঠাণ্ডা পানী পাইছোঁ পানী হা নাখাওঁ পেলাই দিলি বেকাৰ কিনছ তো চলো ঠিক আছে চলো গাইজ এইখিনি ৰখিম বুলি ভাবিছিলোঁ বাট পানীটো একদম কম আহি আছে সেইকাৰণে নৰখোঁ আৰু অলপমান বেলেগ জেগাত ৰখোঁ আংকেলটো আছে তাতে মানে তাৰ ওচৰত আৰু ভিডিঅ' বনাই থাকিম না ভাল নালাগে চলো আমি ওপৰত যাওঁ বাকী মোৰ চাইকেলে ফাৰ্ষ্টতে লাগছিল কিবা মাল চাল খাবৰ কাৰণে পইচা খুজিছে নেকি আৰু পইচা দিয়াতছে বস্তু কিনি দিয়া হয় সি খাম বুলি ক'লে সেইকাৰণে মই বস্তুৱে কিনি দিছোঁ পইচা নিদিলোঁ আৰু পইচা কেছ নাইও দিয়কচোন অ'কে গাইজ মাষ্ট আমি একদম আহি ওপৰত এটা ভিউ পইণ্টত আহি পালোঁ আৰু এইফালে চাব পাৰে কি নাজাৰা আহি আছে সেইফালে চাওক ইয়াৰ পৰা পূৰা দেখা পায় সেইখন ব্ৰিজখন এইখিনি যে পাৰ্টটো আহি আছে এইখন ব্ৰিজখন বাকী কি কবি সেই মানুহটো কিবা নিচা কৰা মানুহ আছিল নে জৰুৰতে আছিল বাট মোৰ কাৰণেতো লাগে এইটো মানে অলপমান খাই লৈ ভূত হৈ আছে সি ফাৰ্ষ্টতে পইচাই বিচাৰিছিল এনেকুৱা বহুত থাকে গাইজ মানে পইচা বিচাৰি কেনে নিচা কৰে আৰু চাগে এই মানুহটোও কৰিলে হয় সেইকাৰণে খানা খোজাৰ কাৰণেহে মই দিলোঁ নহ'লে পইচা খুজিলেতো মই নিদিলোৱে হয় মানে যোনবোৰে খুজি কেনে খায় ন সেইবোৰক দেখিলে গম পায় বা খুজি আপোনালোকেও যদি কোনোবাই খোজে আপোনালোকৰ ওচৰত আহি কেনে তো ডাইৰেক্ট দি নিদিব যদি মানুহটোৰ হাত নাই মানুহটোৰ মানে শাৰীৰিকভাৱে সক্ষম নহয় বুজো ইনকাম কৰিবৰ কাৰণে সেইবোৰকহে দিব বাকী যোনবোৰ ফিট থাকে নৰ্মেল থাকে সেইবোৰক কেতিয়াও নিদিব মইতো নিদিওঁ খ্ৰীষ্টানে দিয়ে খ্ৰীষ্টানে মদাহীকো পইচা দি দিয়ে গাইজ আপোনালোকৰ লগত যদি পইচা কম থাকে না তো আপোনালোকে কি কৰিব পইচা মানে কমকৈ খৰচ কৰিব কিন্তু খ্ৰীষ্টানে মেম বেলেগ কি আছিল হা অঁ মানে এদিন কলেজ গৈছে কলেজত বোলে পইচা কমকৈ দিছে যাওঁতে বাপেকে মই আছিলোঁ এইটো কৈ আছোঁ না কথাটো চ' বাপেকে পইচা বোলে কমকৈ দিছে তো কি কৰিছে এখন মানে উলুবাৰী ফ্লাইঅভাৰখন যোনে জানে উলুবাৰী ফ্লাইঅভাৰ এখন আছে মানে ফুটব্ৰিজ ফ্লাইঅভাৰখন আগত আছে ফুটব্ৰিজখনেদি মানে আমি পাৰ হৈ আছিলোঁ তাতে যিমানকেইটা মোটামুটি কেইটামান আছিল 7টা 6টামান আছিল হা 6-7টামান মানে তাতে মানে এই মানুহ খোজনীয়া বহি আছিল আৰু ভিখাৰী বুলি কয় বা তেনেকুৱা ক'ব বেয়া লাগে চ'
চ' এইবোৰ বুজাবৰ কাৰণে মই ক'লোঁ চ' এনেকৈ আছিল গোটেই লাইনটোক পইচা দিছে খ্ৰীষ্টান আহমেদ তাতে মানে বেছিভাগ মাল চাল খাই লৈ মানুহ পৰি আছিল চবকে পইচা দিছে মই উল্লু কিয় দি আছ এনেকৈ নিদিবি ইমান 20 10 30 হাতত যি আহিছে চব দিছে তাৰপিছত কি কয় কি কয় মোক আজি ফাদাৰে পইচা কমকৈ দিছে সেইকাৰণে মই চবকে খঙতে দি দিছোঁ ভাই পইচা কমকৈ দিলে পইচা কম থাকিলে মানুহে কমকৈ খৰচ কৰে আৰু মেডাম যি উল্টা এইটো হ'ল ভিউ পইণ্ট ইয়াতে অলপমান ভগৱান টাইপৰে কিবা বনাই থৈ দিয়া আছে গেটটো কাৰণ যেতিয়াকৈ কামাখ্যা মন্দিৰৰ ওপৰত হয় বাকী মানুহবোৰৰ কাৰবাৰ চাওক এইফালে সেইটো মালৰ বটল আৰু এইটো নাস্তা লগতে পূৰা একদম বহি কেনে খাইছে একদম ভিউত বহি কেনে আৰু গুচি গৈছে কিন্তু এইটো যে লগত লৈ যাব লাগে মানে ইয়াতে খাবই নালাগে হয় না একচুৱেলি খাবই নালাগে বাট খাইছে কিন্তু বটলটোতো লৈ যাব লাগে ইয়াৰ পৰা এডাল্ট বাচ্চা বোলে তাই এয়া এডাল্ট বাচ্চা বোলে যা নাই ভৰিটো লাগি আছে তাতে সেইকাৰণে শ্লিপ হোৱা নাই নহয় বঢ়িয়া আৰু ওখ হ'ব লাগিছিল না এইটো একদম সৰু চলিৰে হয় কিন্তু খ্ৰীষ্টান মেম বোলে এডাল্ট আৰু উঠে এইখনত যা তোৰ ভৰিখিনি লাগি যায় আৰে পেণ্টটো লাগিলেতো চুচৰিয়ে আহিব কিন্তু ভৰিটো লাগি যায় কাৰণে তই চুচৰিব পৰা নাই দে জল্দি এই নালাগে বাকু হেল্ল' কি অ'কে গাইছ একদম পাহাৰৰ ওপৰত আছোঁ এইটো মন্দিৰটোৰ কি নাম ককা একদম ভুৱনেশ্বৰী পাহাৰৰ ওপৰত এইফালে তিয়হ খাব আহিছোঁ তো ককাৰ দোকানত আহিব গাইছ যদি পাৰ্কৰ ওপৰত আহে একদম ওপৰত তেতিয়া এই ভুৱনেশ্বৰী মন্দিৰত আহিলে বা পাৰ্কত আহিলে সেই মন্দিৰৰ ছাইডতে আছে ককাৰ দোকান আৰু ইয়াতে তিয়হ লৈছোঁ আমি এই কি মেমেহে কৈছে ইয়াতে তিয়হ পায় বুলি উই বা এতিয়া মই ঘৰত যাই আছোঁ চ' তাৰ আগতে ভিডিঅ'টো এণ্ড কৰি লওঁ চ' আজি ভিডিঅ' এইখিনি আছিল কেনেকুৱা পালে কমেণ্ট কৰিব ভাল লাগিলে লাইক কৰিব লগ পাম এটা ভিডিঅ' তেতিয়াহ'লে বাই বাই জয় অসম গাইছ আৰু চেনেলটো যোনে নতুন হয় প্লিজ চেনেলটো গাইছ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব চলো বাই বাই